পৰম শ্ৰদ্ধাভাজন ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান চলি থকা অমানৱীয় উচ্ছেদ বন্ধ কৰা আৰু ইতিমধ্যে উচ্ছেদ কৰা সকলৰ শীঘ্ৰেই পুনৰ সংস্থাপন দিয়াৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত অহা 30/7/2025 তাৰিখ বুধবাৰে দিনৰ 11 বজাত গোৱালপাৰা চহৰৰ ওচৰতেই ভালুকডুবি LP স্কুল খেলপথাৰত এখনি বিশাল গণসমাৱেশ অনুষ্ঠিত হ'ব। উক্ত গণবিশাল সমাৱেশত উপস্থিত থাকিব আমচুৰ মহামান্য সভাপতি ৰেজাল কৰিম সৰকাৰ ডাঙৰীয়া, লগতে উপস্থিত থাকিব আমচুৰ কেন্দ্ৰীয় সমিতিৰ অন্যান্য বিষয়ববীয়াসকল। সেয়েহে উক্ত কাৰ্যসূচীত সৰ্বসাধাৰণ ৰাইজৰ লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হল। ধন্যবাদ।